ডিফুমাঞ্জা পথত এক শোকাবহ পথ দুৰ্ঘটনা। দুদিনীয়া কাৰ্যসূচীৰে সাহিত্য সংস্কৃতি আৰু সম্প্ৰতি সমাৰোহৰ পূৰ্ণ প্ৰস্তুতি। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। ডিফুমাঞ্জা পথৰ 5 মাইলত আজি সন্ধিয়া প্ৰায় 5:30 বজাত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত বাতৰিৰ মতে বিপৰীত দিশৰ পৰা অহা দুয়োখন বাহন ক্ৰমে AS09D 0301 নম্বৰৰ এখন বলেৰো আৰু AS09H 3319 নম্বৰৰ বাইকৰ মাজত অতি ভয়ানকভাৱে মুখামুখি সংঘৰ্ষ হয়। স্থানীয় লোকৰ সহযোগিতাত ততাতৈয়াকৈ আহত ব্যক্তিজনক ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। বাতৰি যুগুত কৰা সময়লৈকে আহত ব্যক্তিজনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে। ব্যুৰ ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। কেনেকুৱা হৈছে দৃশ্যটো আপুনি কওকচোন, কেনেকৈ হ'ল, কি হ'ল? আমি একো এনেকুৱাতো দেখা নাই। এইটো মানুহৰ নাম জানে তো আমি জানে যে এইটো চন্দু ৰায় বুলি কয়, মানে জানে ছাৰ। মই এইটো গাড়ী এক্সিডেণ্ট হোৱা আমি একো দেখা নাই। গাড়ীত কেইজন আছিলে? গাড়ীটো মানুহ শুনা মাজতে তিনিজনটো এতিয়া হস্পিটেল উঠাই লৈ যোৱাটো দেখি পাইছে, মই সিমানে দেখি পাইছোঁ। আৰু এইটো বলেৰোটো কোনফালৰ দি আহিছিলে? মাঞ্জাপাৰা বুলি কোৱা মানুহ কথাই শুনিছে ছাৰ। মাঞ্জাপাৰা। আৰু বাইকখন কোনফালৰ পৰা আহিছিলে? বাইকটো এফালে 5 মাইল খিনিৰ পৰা গৈ আছে বুলি। বাইকখনত 3জন আছিলে? অঁ, বাইকখন 3জন আছে বুলি। আৰু 3জনৰ ভিতৰত হেলমেট কোনে পিন্ধিছে নে পিন্ধাই নাই? হেলমেটটো তাতে ইয়াতে গিৰাটো দেখিছিলে ছাৰ। ইমান হুলস্থুল আমি ক'ব নোৱাৰোঁ। আৰু দুজন এতিয়া হস্পিটেল লৈ গৈছে। এইজনৰ দুজনৰ অৱস্থা কেনেকুৱা? একটাতো ভৰি ভাঙা দেখি পাইছে, এইটো আমাৰ গাঁৱৰ ওচৰৰ ল'ৰা হয়। এইটোৰ পৰা চিনি পাইছে, একটাতো চিনি নাপায়। তাতো ইয়াৰ পৰা পুৰা কমৰ পৰা পুৰা চিনি কিনি লৈ যোৱা দেখিছে ছাৰ। মই মানে দেখিছোঁ। আৰু আচ্ছা, ঘটনাটো কিমান সময়ত হৈছে? ঘটনাটো এনেকৈ 5টা বজামান হৈছে নেকি ছাৰ। আমিতো দূৰ ঘৰ, তেতিয়া গাড়ী ঝৰ কৰাওঁতে আমাৰবিলাক দৌৰি আহোঁতে দেখি পাইছে। আৰু বলেৰো মানুহবিলাক দেখা পাইছে নেকি? দেখা পোৱা নাই ছাৰ। মই বলেৰোবিলাক দেখা পোৱা নাই, এজনকো দেখা পোৱা নাই, পলোৱা পোৱা নাই ছাৰ আমাৰ। ঠিক আছে, থেংক ইউ, বহুত দিলে। অসমৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য তথা কলা সংস্কৃতিসমূহক বহুলভাৱে প্ৰচাৰ কৰি বিশ্ব দৰবাৰত উপস্থাপন কৰা আৰু সকলো জনগোষ্ঠীসমূহৰ মাজত এক ভাতৃত্ববোধ তথা সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি তোলাৰ স্বাৰ্থত অসম সাহিত্য সভাই জন্মলগ্নৰে পৰাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। সেয়েলৈ আজি অসম সাহিত্য সভাৰ ডিফুৰ লৰুলাংছ স্থিত ৰাংচিনা ভৱনত স্থানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ডৰ পৌৰোহিত্যত তথা অসম সাহিত্য সভা আৰু ডিফু শাখা সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃবৰ্গ আৰু সদস্যসকলৰ উপস্থিতিত এক সংবাদ মেল অনুষ্ঠিত হৈ যায়। উক্ত সংবাদ মেলত অসম সাহিত্য সভাৰ উদ্যোগত তথা কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদ আৰু কাৰ্বি সাংস্কৃতিক সমাজৰ সহযোগত আগন্তুক 9 আৰু 10 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ডিফুস্থিত জয়সিং দলৈ প্ৰেক্ষাগৃহত সাহিত্য সংস্কৃতি আৰু সম্প্ৰতি সমাৰোহ নামেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে বুলি বিধায়ক বিদ্যা সিং ইংলেঙে সংবাদ মেল যোগে জানিবলৈ দিয়ে। অসমৰ বিভিন্ন অঞ্চলৰ পৰা বহুকেইটা জনগোষ্ঠীয় দলে উক্ত সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে সকলোৱে নিজৰ নিজৰ সাহিত্য তথা কলা সংস্কৃতি পৰিৱেশন কৰিব বুলিও বিধায়কগৰাকীয়ে লগতে জানিবলৈ দিয়ে। সমাৰোহৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ চিত্ৰকলা আৰু ভাস্কৰ্যৰে পৰিপূৰ্ণ হৈ থকা শিল্পকলাসমূহ প্ৰদৰ্শন কৰাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ কবিসকলৰ মাজত এখনি বহুভাষিক কবি সন্মিলনো অনুষ্ঠিত কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়া আৰু উপসভানেত্ৰী মৃণালিনী দেৱীয়েও উক্ত সমাৰোহত উপস্থিত থাকিব বুলি কোৱাৰ লগতে জয়সিং হানছে সোঁৱৰণী বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটাও প্ৰদান কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে। অসম সাহিত্য সভাৰ উদ্যোগত কাৰ্বি আংলং সাহিত্য পৰিষদ আৰু কাৰ্বি সংস্কৃতি সমাজৰ সহযোগত
সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ 2022 এটি উল্লেখযোগ্য অনুষ্ঠান অহা 9 আৰু 10 এপ্ৰিল তাৰিখত ডিফুত জয়সিং দলৈ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। এই কাৰ্যসূচী অসমৰ বিভিন্ন জনগোষ্ঠীৰ জনকৃষ্টিৰ সাংস্কৃতিক দলে যোগদান কৰিব। উক্ত অনুষ্ঠানৰ অসমৰ বিভিন্ন অঞ্চলৰ প্ৰায় 20টা দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বহুভাষী কবি সন্মিলনৰ আয়োজনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি চিত্ৰ ভাস্কৰ্যৰ চহকী কাৰ্বি আংলঙৰ বহুগৰাকী শিল্পীৰ চিত্ৰ আৰু ভাস্কৰ্যৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কুলধৰ শইকীয়া আৰু উপসভাপতি শ্ৰীযুতা মৃণালী দেৱী লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। এই বৰ্ণাঢ্য অনুষ্ঠানটি উদ্বোধন কৰিব কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুৰিৰাম ৰংহাং মহোদয়। নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।